স্বাস্থ্য বিভাগৰ যি DSS, DME, আয়ুষ এই সকলোবোৰ পদৰ কাৰণে যি আবেদন কৰিছে আপোনালোকে এই পদসমূহত সম্ভাৱ্য যি প্ৰশ্ন আহিবলগীয়া স্বাস্থ্য বিভাগৰ কিছুমান স্বাস্থ্যজনিত কিছুমান প্ৰশ্ন মই আপোনালোকৰ আগত জনাব বিচাৰিছোঁ। এই প্ৰশ্নসমূহ প্ৰায় পৰীক্ষাতে স্বাস্থ্যৰ পৰীক্ষাত আহি থকা দেখা যায়। তো এই প্ৰশ্নসমূহ অতি দৰকাৰী আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কৰি দিব আৰু নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আগন্তুক পৰীক্ষাত সকলো ভাল ভিডিঅ' আপোনালোকে পাব। আৰু আজি প্ৰথম প্ৰশ্নটো হৈছে আপোনাৰ বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয়? 7 এপ্ৰিল। আৰু নেক্সটটো বিশ্ব স্বাস্থ্য দিৱস 2022ৰ মূল বিষয়বস্তু কি আছিল? আৱাৰ প্লেন আৱাৰ হেল্থ। নেক্সট বিশ্ব স্বাস্থ্য সংস্থা WHOৰ সঞ্চালক প্ৰধানগৰাকীৰ নাম কি? টেড্ৰছ এডহানম। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত আছে? উত্তৰ জেনেভা, ছুইজাৰলেণ্ডত আছে। আৰু বিশ্ব কৰ্কট ৰোগ কেতিয়া পালন কৰা হয়? 4 ফেব্ৰুৱাৰী। নেক্সট ভাৰতৰ বৰ্তমান স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰ মনসুখ এল মাণ্ডাভিয়া। আৰু নেক্সট কুৱেশ্যন হৈছে অসমৰ কোন ঠাইত বিশ্ব স্বাস্থ্য সংস্থাৰ কেন্দ্ৰ আছে? উত্তৰ চাবুৱা। আন্তৰ্জাতিক যোগ দিৱস কেতিয়া পালন কৰা হয়? আৰু 2022 চনৰ যোগ দিৱসৰ বিষয়বস্তু কি আছিল? উত্তৰ 21 জুন তাৰিখে পালন কৰা হয় যোগ দিৱস আৰু ইয়াৰ বিষয়বস্তু য়োগা ফৰ হিউমেনিটি। আৰু ভাৰতৰ টিকাকৰণ দিৱস 2022 কেতিয়া পালন কৰা হৈছিল? 16 মাৰ্চ। 75তম ভাৰতৰ স্বাধীনতা দিৱসৰ বিষয়বস্তু কি আছিল? নেশ্যন ফাৰ্ষ্ট এলৱেজ ফাৰ্ষ্ট।